হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? মই আজি আহিছিলোঁ বশিষ্ঠ মন্দিৰলৈ। ভাবিলোঁ আপোনাকো অলপমান দেখাওঁ আপোনালোকক। বাহিৰ ভাগ এনেকুৱা হয়। আজি শিৱৰাত্ৰি হয় ন, এইটো কাৰণে বেছিকৈ অলপমান মেলা টাইপো হৈ গৈছে। মই আপোনালোকক চব দেখাই আছোঁ, সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাই যাওক। আৰু ইয়াতে যজ্ঞ হ'ব আপোনাৰ 21, 22, 23 মাৰ্চত শেষ হ'ব, মানে 23 তাৰিখে শেষ হ'ব, 21 তাৰিখৰ পৰা আৰম্ভ হ'ব। আৰু ইয়াত দেখিছোঁ মেলা সদৃশ মানে এটা পৰিৱেশ চব দেখাই আছোঁ আপোনালোকক মই, সেইকাৰণে ভিডিঅ'টো চব শেষলৈকে চাই যাওক। মই এতিয়া ভিতৰত যাম। ইয়াতে বান্দৰো থাকে, মই জুম কৰি দেখাইছোঁ, দেখিছেনে? ইয়াৰ ভিতৰত গৈ আছোঁ এতিয়া। আজি অলপ শিৱৰাত্ৰিৰ কাৰণে মানুহ বেছি হৈছে। ইয়াতে ময়ো ধূপ চাকি জ্বলালোঁ। দেখিছেনে লাইনটো কিমান দীঘলীয়া লাইন হৈছে। ভিতৰত মানে যাবই নোৱাৰিলোঁ, বিৰাট মানে মানুহ হৈছে। আৰু ইয়াৰ মন্দিৰভাগৰ পৰিৱেশটো ইমান ধুনীয়া ন, চাওকচোন গোটেই নেচাৰেল এটা পৰিৱেশ। স্নান কৰি আছে, আৰু লগতে 3টা ধাৰা বৈ গৈছে, সন্ধ্যা, ললিতা, কান্তা। ইমান ধুনীয়া ন ইয়াত পৰিৱেশটো, মানে বিৰাট ভাল লাগে। ইয়াতে অলপ টাইম বহি থাকিলেও মানে মনটোৱে ভাল লাগে। এতিয়া ভালদৰে দেখাই দিছোঁ ভিডিঅ'টো, আপোনালোকে শেষলৈকে ভালদৰে চাই দিয়ক। আৰু এই বান্দৰকেইটা চাওকচোন, ইমান মৰম লগা ন, কি কৰি আছে চাওকচোন। এই খাব দিছে মানুহবিলাকে, আৰু কি মোহাৰি পেলাইহে খাইছে, মানে ইমান মৰম লগা ন। মানে ইহঁতক চাব আহিবৰ কাৰণেও মোৰ ইয়াত আহি পেলাই বিৰাট ভাল লাগে। আৰু ইয়াতে বহুত বান্দৰ আছে, আপোনালোক ইয়াত দিছেনে কিমান বান্দৰ আছে ন ইয়াতে। আগতেতো আৰু বেছি দেখা পাওঁ, আজিকালি অলপমান কমেই দেখা পাওঁ।
আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকে আজি কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে, তেতিয়ালৈ ধন্যবাদ।